পচলা পচলা গৰমৰ দিনৰ কাৰণে খাবৰ কাৰণে খুব সুন্দৰ হয়। ইয়াত ধুনীয়াকৈ বনোৱা হৈছে। অসমীয়াৰ মেইন খানা হয় এইটো। কি ধুনীয়া লাগিব, আহিব পাৰে ইয়াতে এসাঁজ জুতি ল'বৰ কাৰণে। ইয়াত দিয়া হৈছে জিৰা ধনিয়া মিক্সি মাৰি, এইটো আদা ৰচুন দিয়া হৈছে, আদা ৰচুন হয় এইটো। বাকী ক'বই নালাগে, খোৱাৰ পিছত গম পাব। কি কৰিছা তুমি? গান চাই আছা? বাহ 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 বাহ। আকৌ এইজনী আকৌ পূৰা একেবাৰে চালাড বনাই আছে। বাপৰে বাপ, কি দিছা? বিলাহী, গাজৰ, বা খুব ধুনীয়া লাগিব দেই। এইখনে হ'ল আমাৰ দোকান হয়, হোটেল অসমীয়া আহাৰ এসাঁজ। অৰ্ডাৰ অনুযায়ী হাঁহ মাংস, পাৰ মাংস চব পাব। আহিলে হ'ল সকলোৱে এসাঁজ খাবৰ কাৰণে। ইয়াত দিয়াই আছে অসমীয়া আহাৰ এসাঁজ। ইয়াত চব পাব, মাটিমাহৰ খাৰ পায়, মাছ পিটিকা লাগিলে মাছ পিটিকা পাব। ইয়াতে কণ্টেক্ট নাম্বাৰ দিয়াই আছে। এইটো উঠি যোৱা চিৰি হয়, এনেকৈ উঠি যাব লাগিব। বাছ, হোটেল টেং টেং টেং, এইখনে হ'ল হোটেল, এইখনে হ'ল হোটেল। বাহ।